নমস্কাৰ কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল যোগী ফাৰ্মিঙলৈ। আমি সোণালী মুৰ্গী চিৰিজ এটা বনাই আছিলোঁ আৰু মই সোণালী মুৰ্গীকেইটা 0 daysৰ পোৱালি আনিছিলোঁ। মই প্ৰায় 600 মুৰ্গী আনিছিলোঁ, তাৰে প্ৰায় 400মান মুৰ্গী বিক্ৰী কৰি দিলোঁ, বাকীখিনি মই ৰাখিলোঁ। বাকী তাৰে কেইপিছমান মৰ্টেলিটি হৈছিল। বাকী এতিয়া মোৰ ইয়াত বৰ্তমান 70 পিছমান মুৰ্গী আছে, তাৰে ধৰক 10 পিছ মতা আছে, বাকী 60 পিছ মাইকী মুৰ্গী আছে। আৰু ইহঁতৰ বয়স ক'বলৈ গ'লে প্ৰায় 155 মানে 155 দিন হৈছে। আৰু 155 দিনত ইহঁতৰ প্ৰায় ৱেইট আহিছে 1 কেজি 200, 1 কেজি 300 ইমানমান ৱেইট আহিছে। আৰু 2 এজনৰ 1 কেজি 700 ইমানমানো আহিছে মতা কেইজনীৰ। আৰু যি কি নহওক, মোৰ 60টা মুৰ্গীৰ ভিতৰত মোৰ বৰ্তমান 3-4জনী মানে কণী পাৰি আছে। আজি মই 4টা কণী পালোঁ। আৰু ইহঁতৰ খাদ্যৰ কথা ক'বলৈ গ'লে, মই যোনটো লেয়াৰ ফিড, সেইটো লেয়াৰ ফিড ইয়াতে বাচনত দিওঁ। 2 দিনৰ মূৰে মূৰে লেয়াৰ ফিডটো দিওঁ ইয়াতে বাচনত। তদুপৰি মই ধান, মাকৈ, চাপৰ, ৰাইচ পলিচ গোটেইখিনি মিক্স কৰি মই মৰ্ণিং এট টাইম আৰু ইভিনিং এট টাইম ইহঁতক এই বাচনবোৰত খাবলৈ দিওঁ। এই বাচনবোৰত এইবোৰত খাবলৈ দিওঁ। আৰু মই লেয়াৰ ফিড যদি অকল লেয়াৰ ফিড খোৱালোঁ হয়, তেনেহ'লে মোৰ খৰচটো বেছি হৈ গ'ল হয়, আৰু তেনেহ'লে কণীও বেছি উৎপন্ন কৰিলে হয়। যিয়ে নহওক, 2 এজনীৰ বাৰু পাৰিব। ছমাহ বয়স হোৱাৰ লগে লগে গোটেইখিনিয়ে সম্ভৱ, গোটেইখিনিয়ে কণী পাৰিব। 2-এটা মিচিয়ৰ হৈছে, 2 এজনৰ ভিতৰতে আৰু কণী পাৰিব। আৰু চাওক, ইহঁতক মই আৰু এই দুপৰীয়া অৱস্থাত মই হেৰি দিছোঁ, যোনটো নেপিয়াৰ ঘাঁহ হয়, নেপিয়াৰ ঘাঁহৰ কাটিংটো আনি দিছোঁ ইহঁতক। এনেকৈ ইহঁতে সেইবিলাক খাই খুব ভাল পায়, ঘাঁহ বন খাই খুব ভাল পায়। সেইটো কাৰণে মই নেপিয়াৰৰ, আপোনালোকে জানেই মোৰ নেপিয়াৰৰ ঘাঁহৰ অকণমান মই লগাইছিলোঁ, সেইবিলাক মই কাটি আনি ইহঁতক দি দিছোঁ এনেকৈ খাবলৈ। আৰু পানীৰ কথা ক'বলৈ গ'লে, মই ইহঁতক পানীৰ লগত এইটো মই ঠাণ্ডা পানী দিছোঁ, যিহেতু গৰম বহুত। দমকলৰ যোনটো ঠাণ্ডা পানী, সেইটো ঠাণ্ডা পানী দিছোঁ। মটৰৰ পানী দিলে কি হয়, মটৰৰ পানীটো বহুত গৰম হৈ যায়, সেইটো কাৰণে দমকলৰ যোনটো ঠাণ্ডা পানী, সেইটো পানী দিছোঁ। তাৰ লগত মই ইহঁতক দিছোঁ মাল্টিভিটামিন ভিমাৰেল দিছোঁ। তাৰ লগত মই দিছোঁ সেইটো দিছোঁ কেলছিয়ামৰটো দিছোঁ। আপোনালোকে যিকোনো কেলছিয়াম ইউজ কৰিব পাৰে। মই ব্ৰুটনটো ইউজ কৰিছোঁ, ব্ৰুটন নহয়, তাক অষ্টাবেট ইউজ কৰিছোঁ। অষ্টাবেট আৰু মই মাল্টিভিটামিন 2টা মিক্স কৰি পানীৰ লগত খাবলৈ দিছোঁ ইহঁতক। আৰু মই ইহঁতক 10 দিনৰ মূৰে মূৰে লিক্সিন পাউডাৰটো দি আছোঁ, আৰু সেইটো এণ্টিবায়'টিক হয়। আৰু ইহঁতক কণী পাৰিবৰ কাৰণে ইহঁতে মাটিত কণী নাপাৰে। মাটিত কণী পাৰিলে মানে কণীটো ইহঁতে খাই পেলায়। আপোনালোকে সেইটো কাৰণত মই ওপৰত এনেকৈ কণী পাৰিবৰ কাৰণে বনাই দিছোঁ, চাং টাইপৰ বনাই দিছোঁ। ইয়াতে মই দিছোঁ, ইয়াতে এনেকৈ দিছোঁ, আৰু সেইটো চাইডতো মই এনেকৈ বনাই দিছোঁ। আৰু ইয়াত ৰাতি এইবিলাকত উঠি থাকে, চাং টাইপৰ বনাই দিছোঁ এইবিলাক। বা ওপৰতো এনেকৈ উঠি থাকে, বাৰু ওপৰতো এনেকৈ উঠি থাকে। যি কি নহওক, আৰু আপোনালোকে কণীটো দেখাই আছোঁ, কেনেকৈ কণী পাৰিছে, এনেকৈ দি দিছোঁ। মই দেখাই আছোঁ কণীটো আপোনালোকক। এটা কণী আছিল, ৰ'ব ইয়াতে, এইটো চাওক, এইটো কণী চাইজটো চাওক। এইটো লোকেল মুৰ্গীৰ পৰা একে, আপুনি লোকেল মুৰ্গীৰ কণী বিক্ৰী কৰিব পাৰিব। এইটো চাওক, একে ব্ৰাউন কালাৰৰ কণী হয়, লাইট ব্ৰাউন কালাৰৰ কণী হয়। চাওক, এইটো কণীৰে মোৰ 4টা কণী হ'ল। আজিৰ দিনত 4টা কণী পালোঁ। আৰু চাওক, সেইপিনে আছেনে, কণী পাৰিছেনে চাই লওক মই ভালদৰে। আপোনালোকে যদি কিবা সুধিব লগা থাকে, নিশ্চয় মোক কমেণ্ট কৰি সুধি ল'ব। আৰু 2 এজনীৰ ভিতৰত আপোনাৰ কণী পাৰিলে এটা শব্দ হ'লে সেইটো গম পাব। এইটো দেখিছে কণীটো, এইটো ওপৰৰ ৰঙাখিনি দেখিছে, পূৰা ৰঙা হৈ গৈছে। এইটো কণী পাৰিব, 2 এজনীৰ ভিতৰতে এইটো কণী পাৰিব। মোৰ ইয়াতে মিক্সৰ বহুত কেইজনী আছে, ইয়াতে কণী পাৰিব। ইয়াত দেখিছে এনেকৈ এজনী গুচি গ'ল, চক খাই গুচি গ'ল। ইয়াতে খেৰ পাৰি দিছোঁ। মই এইবিলাক খেৰ নহয়, এইবিলাক দুবৰি বনৰ এইবিলাক পাৰি দিছোঁ এনেকৈ। ইয়াত কণী পাৰিবলৈ সুবিধা হ'ব। চাওক, ইমানখিনি। আৰু এইবিলাক দিছোঁ, যোনটো ধানৰ হয়, আৰু আঠৰ এইবিলাক মিক্স কৰি ইয়াতে দিয়া আছে। মই এইবিলাক চেঞ্জ কৰা নাই বাৰু এতিয়ালৈ, কাৰণ মোৰ এইবিলাক লেতেৰা হ'বলৈ দিয়া নাই। লেতেৰা হোৱাৰ হ'লে মই তলবোৰ কৰি দিওঁ, এইটো কাৰণে মই চেঞ্জ কৰি দিয়া নাই এতিয়ালৈ। চাওক, আৰু মই ইহঁতক আবদ্ধ পদ্ধতিতে ৰাখিছোঁ বৰ্তমান। মই মুকলি কৰি দিয়া নাই ইহঁতক। কি এটা সুন্দৰভাৱে আছে চাওক।
আৰু এইবিলাক মুৰ্গী কি কয় আপোনালোকে যদি ভালকৈ ৰাখিব পাৰে তেনেহ'লে আপোনালোকে ভাল উৎপাদন কণী পাই থাকিব পাৰিব আৰু চাওক কি এটা সুন্দৰভাৱে গ্ৰোথ লৈছে এইটো চাওক কি সুন্দৰ গ্ৰোথ লৈছে এইটো মাইকী মুৰ্গী হয় কি এটা গ্ৰোথ লৈছে এইটো মিচিয়ৰ হৈছে এইটো কণী পাৰিব আৰু বেছি দিন নাই আৰু 2 দিনৰ ভিতৰত এইটো মুৰ্গীয়ে কণী পাৰিব চাওক মোৰ প্ৰায় গোটেইখিনি মুৰ্গী মিচিয়ৰ হৈছে মই যদি অকল লেয়াৰ ফিড দিলে হয় তেনেহ'লে মোৰ এতিয়া চাগে 20-30 জনী মানে কণী পাৰিলে হয় কিন্তু লেয়াৰ ফিডৰ কামটো বহুত কাৰণে মই ইহঁতক লেয়াৰ ফিডটো 2 দিনৰ মূৰে মূৰে এনেকৈ দি সেই বাচনটোত দি দিওঁ বেছিকৈ দি দিওঁ বাৰু তাৰপিছত মই ইহঁতক এইবিলাক দি দিওঁ সেইটো কাৰণত মোৰ কণীটো অলপ লাহে লাহে পাৰিব যি কি নহওক আপোনালোকে এনেকৈ কৰিব পাৰে মই যেনেদৰে কৰিছোঁ আৰু কিবা যদি সুধিব লগা থাকে নিশ্চয় মোক কমেণ্ট কৰি সুধি ল'ব আজিৰ কাৰণে ইমানে ধন্যবাদ